নমস্কাৰ সকলোকে আছামিজ ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে আজি পবিত্ৰ জন্মাষ্টমীৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মই আপোনালোকলৈ জন্মাষ্টমী উপলক্ষে বেচনৰ পেৰা ৰেচিপি লৈ আহিছোঁ। মোৰ এই ৰেচিপিটো আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব। গতিকে বলকচোন মই এই ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব বেচন। মই প্ৰায় 1.5 কাপৰ সমান বেচন লৈছোঁ। ইয়াত বেচনখিনি মই চালি লৈছোঁ ভালদৰে। ঘিউ মই গোটেই বটল ব্যৱহাৰ কৰিছোঁ। ইয়াত চেনিখিনি মই মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ। 7টামান কাজু এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। 3টামান ইলাচি এনেদৰে ভাঙি লৈছোঁ। আধা কাপ ময়দাখিনি চালি লৈছোঁ। এতিয়া এখন পেন জুইত বহাই গৰম কৰিব লাগিব। পেনখন গৰম হোৱাত মই ঘিউখিনি দি দিছোঁ। এতিয়া ঘিউখিনিৰ ওপৰত মই বেচনখিনি দি দিম আৰু ভালদৰে ঘিউখিনিৰ লগত মিলাই দিম। জুইৰ ফ্লেমটো মিডিয়াম কৰি দিব, নহ'লে ধৰি যাব। এনেদৰে লাহে লাহেকৈ গোটেই বেচনখিনি ঘিউখিনিত ভাজি দিছোঁ। বেচনখিনি ঘিউত ভজাৰ পিছত লাহে লাহেকৈ মই বাকীখিনি ইনগ্ৰিডিয়েণ্ট দি যাম। এতিয়া গুড়ি কৰি লোৱা চেনিখিনি দিছোঁ। ময়দা আধা কাপ দিছোঁ। এই সকলোখিনি এতিয়া আকৌ ভালদৰে মিলাই দিম। ভালদৰে মিলাই ভাজি পেলাই ইয়াৰ ওপৰত এতিয়া মই ইলাচি পাউডাৰখিনি দিম। ইলাচি পাউডাৰ দিয়াৰ পিছত কাজুকেইটাও দি দিছোঁ। এতিয়া এই সকলোবিলাক আকৌ মিলাই ভালদৰে ভাজি পেলাব লাগিব। মই এই সকলোবিলাক ভাজিবৰ বাবে এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ, নহ'লে ধৰি আহিব। এতিয়া মই এইখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে ইয়াৰ পৰা ঘিউটো এৰা নাযায়। এনেদৰে ভাজি থাকিলে ইয়াত থকা ঘিউখিনি লাহে লাহে এৰিবলৈ ল'ব। এয়া দেখিছে ভাজি থকাৰ পিছত এনেদৰে ঘিউখিনি এৰি আহিছে। যেতিয়া বেচনখিনিয়ে ঘিউখিনি এৰি এনেদৰে এটা ফাইন পেষ্টৰ নিচিনা প্ৰস্তুত হ'ব, তেতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু প্ৰায় 2 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিছোঁ। এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত মনৰ ইচ্ছা অনুসৰি বিভিন্ন ধৰণৰ শ্বেপ দিব পাৰে আপোনালোকে। মই ইয়াত পেৰাৰ শ্বেপ দিছোঁ, পেৰা আকৃতিৰ বনাইছোঁ। আপোনালোকে বৰফি শ্বেপতো কাটিব পাৰে। মই কেনেদৰে শ্বেপ বনাইছোঁ দেখিছে আপোনালোকে। এইটোৱে আছিল মই আজি আপোনালোকলৈ লৈ অহা বেচনৰ পেৰা ৰেচিপি। আপোনালোকে এই ৰেচিপিটো ঘৰতে ট্ৰাই কৰি খাই চাবচোন। খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈ খুব কম সময় লাগে। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাবচোন আৰু ৰেচিপিটো চোৱাৰ বাবে ধন্যবাদ।